অ এক মাহ আগতে কেনেকুৱা মৰম কৰ তাই আমাৰ ঘৰতহে আছিল সেইকেইদিন নেহাৰ সমস্ত দায়িত্ব কেকেদাৰ মোকতো এক নয়া পইচা দিবলৈ দিয়া নাই হা তই চাগে এদিনো ভেজ খাই নাপালিয়ে নেকি কেকেদাহঁতৰ ঘৰত ন এদিন চাগে ভেজ খাইছিলো নেকি তথাপি মই চিকেন অকণ আনি দিছিলো টোপনি ধৰিছাচোন তেনেকে কিয় কৈ আছিল আপুনি কেনেকে এই খোৱা বস্তুবোৰৰ যে হিচাপ দি আছিলে তাক মোৰ ঘৰত নিজৰ ছোৱালী নিচিনাকে ৰাখিছিলো খুৱাইছিলো বুৱাইছিলো তাকে কৈছো সেইটোকে খুৱাই হেকান পৰা বুলি কয় মই হেকানহে পাৰিলো নেকি জানো এখন টোপনি জালাতে কি কৈ আছো তমন্দা বহিছে নাই থিয়হি আছো বহিবতো সময় পালে ভালে আছে তো নাই তেৰা ব্যস্ত নিবলৈ সময়ে পোৱা নাই ইছ পিছে তোমাৰ ভালতো নাই তেয়া বিহু ফাংচনত ব্যস্ত যেতিয়া মাতে তেতিয়া যামগে আৰু ঈশ্বৰ কেকে চা দুটা বিহু ফাংচনহে কৰি ফুৰিছো হয় নেকি হৰা তোমালোকে এতিয়ালৈকে কিমান শ্ব' কৰিলা বাৰু এতিয়ালৈকে শৰ্মাদা আমি অনুমানো 17-35খন মান কৰিছো 17-35 কৈছো হৰা হলে 17-18 নহলে 34-35 হ'ব ভালকে কোৱা কিমানখন কৰিলা মানে হিচাপটো কেকে চাহে ৰাখিছে মুঠতে ইমান কৈছো আমাৰ ইমান কষ্ট হৈছে কেকে চাহ চকু ইমান গাঁতত সোমাইছে কোনোবা বিহু পেণ্ডেলত যে শৰ্মাদা তেখেতে আহি পেলাই মদ ধৰি এনেকে জোকাৰিলেহে চকুলে মনিটো গুচি আহে গাঁতত ইমানকে সোমাই গৈছে কষ্ট কৰে মানুহটোৱে হৰা তোমালোকে কোন কোন ডিষ্ট্ৰিক্টত প্ৰগ্ৰেম কৰিলা কোন কোন ডিষ্ট্ৰিক্টত কৰে না সেইটো সোধক লখিমপুৰ ধেমাজি ডিব্ৰুগড় বিহাৰ উত্তৰ প্ৰদেশ অন্ধ্ৰ প্ৰদেশ তোমালোকে এইবিলাকতো কৰিছা বা উত্তৰ প্ৰদেশ বিহাৰ উত্তৰ প্ৰদেশলৈ কেনে যায় উত্তৰ প্ৰদেশ ধেমাজিৰ পৰা এইফালে আকৌ অন্ধ্ৰ প্ৰদেশ ডিব্ৰুগড় পৰা এইফালে বিহাৰ বিহালী হৈ যায় যেন তোমালোকে প্ৰগ্ৰেম দিল্লীতো কৰিছা চাগে ন দিল্লী হবলৈ অসমৰ ভিতৰত মোৰ ভকৰ পাইছে মুঠতে আমি ইমান কষ্ট কৈছো আমাৰ ইমান শ্ব' আহিছে আমি এদিনোৱে খালি নাই শৰ্মাদা হয় নেকি এমাহত যদি 35-40 দিন হলেহেঁতেন আমাৰ চাগে তেতিয়াও বিহু পেণ্ডেল ফুল হৈ গ'লহেঁতেন আমাৰ এদিনোৱে খালি নাই আমি ঘূৰাই ঘূৰাইহে দিছো পিছে আজি আছে নাই নাই কাইলে বডিটো এৰি দিছো পৰহিলে কেকেচা চাকৰিলৈ আহিব ৰ'বা তাৰ পিছদিনাখন সদায় সদায় কেকেচা বিহু ফাংচনে কৰি থাকিব লাগিছে কিয় চাকৰিলৈ আহিব নালাগিছে চাকৰিটো যাবলৈ বিচাৰিছে গম পালো দিয়া এদিনো খালি নাই লেভেল মাষ্টৰটো একেবাৰে এইবাৰ বোলে বহুত শ্ব' কৰিলে বিহুত মই উশাহে ল'বলৈ সময় পোৱা নাই অকণমান কি কওঁ মই যে পৰহি ঘৰলৈ আহিছো ঘৰত আহিয়ে মনত পৰিছে মই 3 দিন উশাহে লোৱা নাই বাপৰে বাপ ইমান মানুহৰ ভিৰ থাকি যায় সঁচাই দেই মানে পইচা পাতি পালি নে নাই পইচা এডাল চোৱা বা এইটো বেগত মানে পইচাই অকল বেগটো কিনিছো ভিতৰত তাৰমানে একো নাই আছে কি আছে চাবোন এটা ৰাখিছো তাত যে গা ধুবলৈ দিছিল এইটো চাহ এটিএমো আছে নহয় এইটো পেণ্ডেলত হেৰাই পাইছো এতিয়া কেকে চাই কৈছে এইটোতে মোৰ বিহু পইচাটো জমা কৰি যাব মানে কেকে চাই কৈছে চাই কৈছে কাৰ একাউণ্ট নাজানো এতিয়া হেৰাইহে পাইছো ৰাখি থ আৰু কি আছে কেকে চাই থকা হোটেলৰ বিলখন হোটেলত থকা বিল আৰু তই ক'ত আছা তেখেততে ঘৰত তেতিয়া পইচাটো বাচি যায় এনে পইচা আছে নে নাই তোৰ লগত পইচা আছে চাওঁ কিমান আছে 20 টকা এইটো গোগামুখ এইটো লিখা আছে বাদুলিৰ পা আৰু এইটো চেঁচামুখ উত্তৰ গুৱাহাটী তোৰ একেটা পইচাহে আছে না খৰচা আছে নহয় কমল মানে খোৱা বোৱা আহা আকৌ কমিটিয়ে যে চাহ খুৱাই সেইটোতো পইচা কাটে নহয় নাকাটে নেকি কেকে চাহে কৈছে আকৌ কমিটিয়ে হেৰি এটাও কাটি আছে কি গেষ্ট্ৰিক চাৰ্জ এটা কাটি আছে গেষ্ট্ৰিক নহয় নেকি GST এটা মোক কাটি আছে এনে তোকতো আৰু 1000 মান কৰি দিয়াৰ কথা আছিল আহৈজাকে কথা পাতিছিল মই কিন্তু কেকে চাক জেগাত ধুইছো কি মোহনে যেন ল'লে 2000কেহে ল'ব 1000ত ঠাইত 2000 ফিক্স মোহন যেন আগতকে বহুত স্মাৰ্ট হ'ল বেঙেনা দি যেন আজিকালি লাভ নাই তো বহুত উন্নতি হ'ব বাবা দে লাগি থাক মাৰি থাক দে ভাল আহৈজাকে দিছে ভকৰ পাইছে হ'ব তুমি হোৱাটছআপ কৰি দিয়া যাওঁতে লৈ যাম মচুৰ কিমান ক'লা কোনফালে কৰিবা ৰাতি শ্ব' দিনত আকৌ টাইমত আহি ডিউটি ঘৰৰ বজাৰ দেহা মৰি গৈছে বাইলুং কিন্তু মানুহৰ আন্তৰিকতাটো দেখি ভাল লাগিছে তোৰ নৰ্থ গুৱাহাটী আৰু হাজো চেঁচামুখততো বোম ফুটাই দিলে আমিতো আচৰিত হৈ গলো প্ৰথম গুলিয়াগুলি বুলি ভাবিছিলো বোলো ইউক্ৰেইনৰ বোম আহি তাত পৰিলহি নেকি তাৰপিছত বোলো নহয় বোমাই ফুটাইছে আনন্দ
ভাল লাগিছে দে চাহ দোকানী আৰু পুলিচ এটাক যে ৰাইজে ইমানখিনি মৰম দিছে কৃষ্ণ সেইখিনি ঠিকে আছে বাৰু পিছত পইচা পাতি পাইছেনে নাই এই বাইলু গামোচা জাপি মমেণ্টো তোৰ নধৰা হৈ গৈছে ঠাক খাই গৈছে ঘৰ এই জোতাযোৰহে ওলাব হ'ল না আৰু ড্ৰেছযোৰ অকমান ফিটিং কৰি ল'ব নি মানে দুই একে চিনি পাইছেতো এতিয়া লাহে লাহে না চৌকেইটা শেষ কৰি আৰু মানুহটোক অকণমান ধৰি দিম আৰু মই এতিয়া শুলেও সপোনত দেখো তই কলৈ গৈছিলি বাহিৰত উস্তাদি লেকচাৰ শুনি আছিলো কাৰ কোন হ'ব আৰু কেকেদা আহিছে কেকেদা আৰে নেহা ভালনে আছো দে তই কেতিয়া আহিলি মই আজি আহিলো আছো না অ বলক ধেৰ দিনৰ মূৰত দেখিছো আৰু তোক সঁচাকে বহুত দিনৰ হয় পাছত দে ভালেনে ঘৰৰ ফালে ভালেই ৰিছা এইক মই আগতে কেনেকুৱা মৰম কৰো তাই আমাৰ ঘৰতহে আছিল সেইকেইদিন নেহাৰ সমস্ত দায়িত্ব কেকেদাৰ মোকতো এক নয়া পইচা দিবলৈ দিয়া নাই হা তই চাগে এদিনো ভেজ খাই নাপালিয়ে নেকি কেকেদাহঁতৰ ঘৰত ন অ এদিন চাগে ভেজ খাইছিলো নেকি তথাপি মই চিকেন অকণ আনি দিছিলো টোপনি ধৰিছাচোন আপোনালোকে বহক মই আহি আছো দেই বহা যা এনেকে কিয় কৈ আছিলে আপুনি কেনেকে এই খোৱা বস্তুবোৰৰ যে হিচাপ দি আছিলে তাক মোৰ ঘৰত নিজৰ ছোৱালী নিচিনাকে ৰাখিছিলো খুৱাইছিলো বোৱাইছিলো তাকে কৈছো সেইটোকে খুৱাই হেকান পৰা বুলি কয় মই হেকানহে পাৰিলো নেকি জানো এখন টোপনি জালতে কি কৈ আছো এদিন মোৰ ঘৰলৈ ভাত খোৱাকে আহিবা আহিব তাই দুদিনমান থাকিব নহয় থাকিব মানে ক'ত থাকিব তাই এবাৰ মোৰ ঘৰত নাথাকে নেকি নাথাকে মোৰ তাত থাকিব কিয় এজনী তই কিবা বেয়া পাইছিলি মোৰ ঘৰত কেকেটা নাই পোৱা কিয় বেয়া পাম বাৰু বহুত ভাল লাগিল ভাল নালাগিব মেডাম কেনেকা ফেচিলিটি দিছিলো তাইক নিজৰ ছোৱালী নিজৰ ভণ্টি বুলি ৰিয়েলি তাইক মই এক্সট্ৰাকে ৰুম দি দিছিলো কাৰণ এই ৰাতি দেৰিলৈকে পঢ়ে ৰাতিপুৱা আকৌ সোনকালে উঠি পঢ়ে এইবিলাক বিলৰ চিন্তা মই কৰা নাছিলো হয়নে ক হয় গা ধুওঁতে 1.5 ঘণ্টামান লাগে মেডাম পানীৰ বিল চাবোন চেম্পু কণ্ডিচনাৰ এইবিলাক মই একো ভাবিবলৈ দিয়া নাই পঢ় হয় নে ক হয় তাই মেম সেইকেইদিনত কিবা ভূ পাই নে সোধকচোন মৰ্ণিং ব্ৰেকফাষ্ট লাঞ্চ ডিনাৰ স্নেক ক'ত খাপাই ইভিনিং স্নেক্স সাৰা দায়িত্ব মোৰ এক লাল পইচা লোৱা নাই মই আপুনি ভাউচাৰ বনাওক কোনে আপুনি ভাউচাৰ বনাওক লাইটৰ বিলৰ পৰা চেম্পু খোৱা খৰচলৈকে কিমান হৈছে মই জেগাত পইচা দিম বনাওক ভাউচাৰ বনাওক বাহক এই বাইলু চালু নাই ভাবিলে সেই বস্তুটো মা ইহঁতি থানাত এনেকেই থাকে নাই মেম এইখন হাপনিয়লৰ যুদ্ধ মই আগতেও দেখিছো বহিছা ডাক্তাৰ অকল বহাই নহয় পঢ়িও আছো কিবা পৰীক্ষা আছে অকল পৰীক্ষা থাকিলেহে পঢ়ে নেকি মানুহে মই দেশৰ খবৰ লৈ আছো বিহু চৌবিলাক আছে যেন মই বহুত দিন দেশৰ খবৰ ল'বলৈ সময় পোৱা নাই ভালে আছে দে দেশখন ভাল কি আছেনো খবৰ চাব কি আছে এতিয়া পঢ়িলেহে গম পাম চা মই পঢ়ি চাওঁ তই পঢ়িবি কি হৈ গ'ল ডাক্তাৰ দেশখনৰ আজি অৱস্থা কি হৈ গ'ল দেশখনৰনো কি হৈ গ'ল চব উল্টা পুল্টা হৈ গ'ল ডাক্তাৰ এয়া চা মানুহ উল্টা এই মূৰ্খ তই পেপাৰখন যদি উল্টাকে পঢ় চব উল্টাই দেখিবি ন তেনেকেনো বাৰু পেপাৰ পঢ়ে চাওঁ পেপাৰখন তই মোক দে তই পেপাৰ পঢ়ি ফালিব নালাগে তই সেই মোবাইলটো লৈ আগে যা চাৰ্জত আছে গোটেইটো কি গোটেইটো তই ভাগ ভাগ কৰি আনিম বুলি ভাবিছ নেকি যা গোটেইটোৱে লৈ আহ যা কাৰেণ্টটো কাটি ল'ব লাগিছে কি হ'ল ৰৈ গলি যে এই ৰেষ্টুৰেণ্টখনৰ নামটো সলনি হ'ল নাজানো আমি ইমানকে চাই নাথাকো নহয় এইবোৰ নহয় আগতে ইয়াৰ নামটো বেলেগ আছিলে এতিয়া সলনি হ'ল তইনো ইমান চকু মাৰনে আৰে মই ইয়াত খাইছো আকৌ তোকতো মই কোনোদিনাখন ইয়ালৈ খাবলৈ অনা নাই কেলে ৰাকেশৰ লগত নহয় ৰাহুলৰ লগত খাইছো
এইটো নতুন নাম কেতিয়াবা সোমালে আকৌ আৰে তই বৰ ট্ৰেফিক জাম কৰি থাক ব'ল নহয় নহয় আগতে এইটো নাম তোৰ মুখত শুনা নাই কেতিয়াও এনেকে সদায় সদায় নতুন নতুন নাম উলিয়াই থাকিবি নেকি তই হে অসমবাসী আইজ সেইটো আকৌ কি সন্তযন্ত্ৰ কি ষড়যন্ত্ৰ সন্তযন্ত্ৰ কৈ মোক মাৰিবলৈ বিচাৰিছে হে ৰচোন তই চটটোনো খালি কেনেকে ফুটাত আঙুলি সোমাই গ'ল কি ফুটাত আঙুলি সোমাই গ'ল এই ফুটাটো ভয় লাগে ৰচোন তোক মই মোবাইলটোহে আনিবলৈ দিছিলো ফুটাত লিৰিকি বিদাৰি থাকিবলৈ দিয়া নাছিলো নহয় আপুনি গোটেইডাল খুলি আনিবলৈ নিদিছে আৰে মোবাইলটোহে আনিবলৈ দিছিলো সেইটোৱেতো আপোনাৰ ষড়যন্ত্ৰ এতিয়া মানে মোক গোটেই বিহু চৌ সোপা কেঞ্চেল হৈ যাওক এইখন হাতেদি মই কেনেকে চুৰ কৰিম হে অসমবাসী আইজ এই বিহু চৌ অকল তয়ে কৰিছো আমি বিলাকে কৰা নাই আপুনিও কৈছে আপুনি মানে ধান্দা মাৰিছে বা মই যাওঁ তেতিয়া বিহু চৌ সোপা কেঞ্চেল হৈ যাওক গোটেই সোপা আপুনি জব্দ কৰক হা এনেকে মই বিহু চৌ কৰিব পাৰিম হে অসমবাসী আইজ